আৰু এটা কি নতুন ওলাইছিলে যে কি নাম হা কিবা ফটোৱা পাৰ্টি এটা যে কি নাম AJP ফটুৱাই হয়তো মোৰ লগত কা আন্দোলন কৰিব আছে পাৰ্টি খোলে কাম লাগে জুবিন গাৰ্গ ডাঙৰীয়া আপুনি এজন 420 আপোনাৰ দৰে সুবিধাবাদী দালাল শিল্পী মই দেখা নাছিলোঁ আগতে আৰু আপুনি মানুহৰ শাৰীত নপৰে ৰ'ব আচলতে এই কথাটো মই কোৱা নাই কোনে কৈছে কিয় কৈছে সকলোখিনি মই জনাই আছোঁ যদি চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব হয় নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ প্ৰধান কথাটো হৈছে আপোনালোকে গম পাইছে যে জুবিন গাৰ্গ বিতৰ্কত সোমাই পৰিছে আকৌ কিন্তু জুবিন গাৰ্গে কি কৈছিল সেইটো আপোনালোকে শুনিছে যে AJPৰ যিটো দল লুৰিণজ্যোতি গগৈৰ যিটো দল সেই দলটোক জুবিন গাৰ্গে ফটুৱা বুলি কৈছে কিন্তু ক'ত কিয় ফটুৱা বুলি ক'ব লগা যে সমগ্ৰ বস্তুখিনি মই ক'ম আৰু কিয় এইবিলাক ক'ব লগা হ'ল সকলোখিনি ক'ম ভিডিঅ'টো শেষলৈকে চাব চাওক কটনিয়ান মানে কটন কলেজে যোৱাকালি এটা অনুষ্ঠান পাতিছিলে প্ৰীতিৰ সুবাসে বুলি জুবিন বছৰৰ 30 বছৰীয়া সাংগীতিক যাত্ৰাটোৰ ওপৰত সেই প্ৰগ্ৰেমটো কটনিয়ানসকলে পাতিছিলে আৰু তাত এই বক্তব্যটো প্ৰদান কৰিছিলে জুবিন গাৰ্গে মানে AJP দলটোক ফটুৱা বুলি কৈছিলে কিন্তু ফটুৱা বুলি কেতিয়া কৈছিলে জুবিন গাৰ্গক কোনোবাই কিবা প্ৰশ্ন কৰিছিল চাগে হয়তো সাংবাদিকসকলে প্ৰশ্ন কৰিছিল নহয় ষ্টুডেণ্টসকলে কিবা সুধিছিল তাৰ প্ৰত্যুত্তৰত জুবিন গাৰ্গে সেই দলটোক ফটুৱা বুলি কৈছিল কিন্তু কথাটো হ'ল সেই অনুষ্ঠানটোত অকল সেই কথাটোহে প্ৰাধান্য পালে আৰু সেই কথাটো আজি সমালোচনা হৈ আছে আপুনি কৰি আছে সমালোচনা ময়ো কৰিছোঁ ছ'চিয়েল মিডিয়া আপুনি চাব নোৱাৰে জুবিন গাৰ্গ অমুক জুবিন গাৰ্গ তমুক সকলোৱে কৈ আছে কিন্তু কথাটো হ'ল জুবিন গাৰ্গৰ সেই মন্তব্যটোৰ আঁৰত আৰু কিছুমান কথা আছে কটন কলেজৰ যিজন GS বৰ্তমান যিজন GS তেখেতে জানিব পাৰিছে যে জুবিন গাৰ্গে সেই মন্তব্যটোৰ আগত ইলন মাস্কৰ কথাও কৈছে আৰু কিবা ফ্ৰী চাউলৰ বিৰোধিতা কৰিও কিবা জুবিন গাৰ্গে কথা কৈছে কিন্তু সেই কথাটোক গুৰুত্ব নিদি আমি মাত্ৰ লাগিছোঁ যে AJPক ফটুৱা বুলি কৈছে কাৰণ সেইটো ৰাজনৈতিক বস্তু সেইটো কোৱাৰ কাৰণে আমি সেইটোত গুৰুত্ব দিছোঁ কিন্তু বাকী সমগ্ৰ সেই অনুষ্ঠানটো কিয় পাতিছে প্ৰত্যেকটো মিডিয়াই তাত গৈছে কিন্তু বাকীখিনি কথাত কোনো গুৰুত্ব নাই অকল গুৰুত্ব দিছে AJP দলটো ফটুৱা সেই কথাটোত গুৰুত্ব দিছে এতিয়া জুবিন গাৰ্গে ইলন মাস্কৰ কথা কৈছে জুবিন গাৰ্গে তাৰপিছত ফ্ৰী চাউলৰ বিৰোধিতা কৰি কিবা কথা কৈছে সেইটোত কিন্তু গুৰুত্ব প্ৰদান কোনো কৰিবলৈ দেখা পোৱা নাই কিয় কৰা নাই এতিয়া কিছুমানে কৈছে জুবিন গাৰ্গে উল্টা মাৰিছে কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে নিজে কৈছিলে যে আমি এটা দল খুলিব লাগিব কাৰণ আমি কংগ্ৰেছকো ভোট দিব নোৱাৰোঁ BJPকো ভোট দিব নোৱাৰোঁ কিন্তু আমি নতুনকৈ এটা নিজৰ ইচ্ছামতে আমি দল এটা খুলিব লাগিব বুলি জুবিন গাৰ্গে নিজে কৈছিলে যেতিয়া কা আন্দোলন হৈছিলে আছুৰ লগত যেতিয়া কা আন্দোলনত জুবিন জড়িত আছিল তেতিয়া সেই কথাটো মই শুনাই ল'ব বিচাৰিছোঁ 2021 ইলেকশ্যনৰ কাৰণে আমি কংগ্ৰেছকো ছাপোৰ্ট কৰিব নোৱাৰোঁ BJPকো নোৱাৰোঁ AJPকো নোৱাৰোঁ কাক ছাপোৰ্ট কৰিম সেইটো ভাবি চিন্তি আলোচনা কৰি যদি দৰকাৰ হয় এটা সময় আহিছে আচলতে আমাৰ এটা ৰিজনেল ভাল ষ্ট্ৰং পাৰ্টি লাগে আমাৰ শুনিলে তেতিয়া সেই জুবিন গাৰ্গে কৈছিলে যে কা আন্দোলনৰ পিছত মানে নতুন দল এটা আমি খুলিম আৰু সেই দলটো যি দলে নহওক জুবিন গাৰ্গ জড়িত নাথাকো বুলি কৈছে কিন্তু তাৰপিছত জুবিন গাৰ্গে তাৰপিছত আকৌ AJP দলটো খুলিলে এতিয়া তাৰপিছত সেই AJP দলটোক আজি জুবিন গাৰ্গে ফটুৱা বুলি কৈছে কিন্তু মেইন কথাটো হ'ল সেই ফটুৱা বুলি কোৱাৰ পিছত হয় জুবিন গাৰ্গ এজন এনেকুৱা মানুহ যিজন মানুহে মানে হয়তো জুবিন গাৰ্গক তেনেকৈ কোৱাত ধৃষ্টতা আমাৰ নাই মানে জুবিন গাৰ্গ ফটুৱা জুবিন গাৰ্গ 420 সেই বুলি কোৱাত ধৃষ্টতা মোৰ বিশেষকৈ নাই কিন্তু কথাটো হ'ল সেই জুবিন গাৰ্গে সেই কথাটোৰ হকে সেই মানে এজনে কৈছে মানে কোনে কৈছে মই স্ক্ৰীনশ্বটটো আপোনাক দেখাই দিছোঁ তেখেতে কৈছে AJP দলটোৰে সভাপতি দুলু আহমেদ ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ নিচিনা 420 আৰু সুবিধাবাদী শিল্পী মই দেখা নাছিলোঁ আপোনাৰ টকা থাকিব পাৰে কিন্তু আপুনি মানুহৰ শাৰীত নপৰে আপোনাৰ নিচিনা এগৰাকী আগশাৰীৰ সাংস্কৃতিক ৰাজনৈতিক দালাল সুৰাৰ নিচাত মাতাল হৈ আমাৰ দলৰ বিৰুদ্ধে মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই কা আন্দোলনত আপোনাৰ দুমুখীয়া স্থিতি অসমৰ ৰাইজে দেখিছে আমাৰ দলৰ বিৰুদ্ধে এইটো বাক্য ক'ব আপোনাক মুখ্যমন্ত্ৰীয়ে কিমান টকা দিলে ৰাইজৰ আগত জনাব নেকি আপোনাৰ নিচিনা দালাল শিল্পীয়ে এনেও 2 টকাৰ বিনিময়ত যে পকাই থাকে সেই কথাও আমি বুজি পাওঁ এই মন্তব্যটো প্ৰকাশ কৰিছে AJP দলৰ সভাপতি আপোনাৰ দুলু আহমেদে কিন্তু মূল কথাটো হ'ল দুলু আহমেদ ডাঙৰীয়াই যে এই কথাটো কৈছে চাওক জুবিন গাৰ্গে এনেই এইবিলাক কথা নকয় জুবিন গাৰ্গ পলিটিচিয়ান নহয় জুবিন গাৰ্গ এজন শিল্পী জুবিন গাৰ্গ এজন গায়ক সেই জুবিন গাৰ্গক আমি শিল্পী হিচাপত বিচাৰোঁ
হয় জুবিন গাৰ্গে কিছুমান ভুল কৰিলে সেইটো ভুলো আমি আগুৱাই দিব লাগিব, আঙুলিয়াই দিব লাগিব। মই নিজে বহুত ভিডিঅ' বনাইছোঁ, আপোনালোকে মোৰ ইউটিউবত যাই চাব পাৰে জুবিন গাৰ্গে কি কৰিছে জীৱনটোত, জুবিন গাৰ্গে কিমান গান গাইছে, সকলো ধৰণৰ ভিডিঅ' মই মোৰ ইউটিউবত উপলব্ধ আছে, আপুনি চাব পাৰে। কিন্তু জুবিন গাৰ্গে যেতিয়া AJP ফটুৱা বুলি মন্তব্য কৰে তেতিয়া বহুত সমালোচনা কৰিছে। কিন্তু মূল কথাটো হ'ল জুবিন গাৰ্গ কেতিয়াও পলিটিচিয়ান নহয়, জুবিন গাৰ্গ ৰাজনৈতিক দিশত নাই। কিন্তু আমি কোনোবাখিনিত আমি ভুল কৰিছোঁ নেকি যে জুবিন গাৰ্গক আমি নিজে টানি আনিছোঁ নেকি ৰাজনৈতিক ক্ষেত্ৰত। সেই কটন কলেজৰ সেই অনুষ্ঠানখনত কুইজ প্ৰতিযোগিতা পাতিছে, কিবা পাতিছে, সেইবিলাক লৈ কিন্তু নিউজ নাই, সেইবিলাক লৈ আমি সমালোচনা কৰা নাই বা সেইবিলাক লৈ আমি উৎফুল্লিত নহয় যে কটন কলেজে কিবা এটা পাতিছে। আমি লাগি আছোঁ যে জুবিন গাৰ্গে AJPক ফটুৱা বুলি কৈছে। জুবিন গাৰ্গে যদি নক'লে হয়, যদি কোনোবা যদি তেখেতক সেই কুৱেশ্যনটো নকৰিলে হয়, আৰু সেই অনুষ্ঠানটোত প্ৰীতিৰ সুবাসে নামৰ যিটো জুবিন গাৰ্গৰ 30 বছৰীয়া সংগীতৰ যাত্ৰাটোক লৈ সেই অনুষ্ঠানটো পাতিছে, সেই অনুষ্ঠানটোত এই ৰাজনৈতিক দিশত প্ৰশ্ন কৰিবলগীয়া থাকিল নেকি? বেলেগ দিশত কথা পাতক। জুবিন গাৰ্গৰ 30 বছৰীয়া ৰাজনৈতিক দিশটোত কথা নাপাতি জুবিন গাৰ্গৰ সাংগীতিক মানে সংগীতৰ যিটো যাত্ৰা, সেই 30 বছৰৰ যাত্ৰাটোৰ ওপৰত আপোনাৰ প্ৰশ্ন সোধক। এতিয়া আৰু কিছুমানে কৈছে যে পলিটিক্স নকৰিবা বন্ধু বুলি জুবিন গাৰ্গে নিজে কৈ জুবিন গাৰ্গে নিজে পলিটিক্স কৰিছে নেকি? হয়, পলিটিক্স যিটো গান জুবিন গাৰ্গে গাইছিলে সেই পলিটিক্সত এটা লাইন আছিলে যে সেই পলিটিক্স নামৰ সেই গানটোত জুবিন গাৰ্গে পলিটিচিয়ানসকলক পাপৰৰ লগত তুলনা কৰিছে। আৰু সেই পাপৰ লগত কিয় তুলনা কৰিছে জুবিন গাৰ্গৰ মুখেৰে আপোনালোকে শুনি লওক। মই কৈছোঁ মন্ত্ৰী মানে চব পাপৰ টাইপ মানে। এইটো আচলতে হীৰেণ ভট্টই কৈছিলে মোক বহুত দিন আগতে যে পাপৰটো দেখিবলৈ খাদ্য আচলতে শব্দ। তো মই চিন্তা কৰিলোঁ হয় এইটো কথাটো। আৰু মন্ত্ৰী এম এল এবিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে, একো কাম নকৰে। চ' মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, দেখাত খাদ্য টাইপ লাগেতো চব পেটলা ক্ষীণমিন। মন্ত্ৰী এম এল এ ক'ৰবাত দেখিছেনে? মন্ত্ৰী এম এল এ হোৱালে চব পেটটো ওলালে আৰু এনেকুৱা এটাই বাই মালটো খাই দিলেতো। মূল কথাটো এইটোৱে যে জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু বুলি কোৱাৰ পিছত জুবিন গাৰ্গে পলিটিক্স কৰিছে নেকি? জুবিন গাৰ্গে পলিটিক্স কৰা নাই। জুবিন গাৰ্গক কোনোবা এনে হয়তো আপুনি মই টানি নি পলিটিক্সত সোমাই দিছোঁ। আপুনি হয়নে নহয় কথাটো ভাবি চাব। বিভিন্নজনে বিভিন্ন ধৰণৰ মত দিছে, মতবিৰোধ কৰিছে জুবিন গাৰ্গক লৈ। কিন্তু মূল কথাটো হ'ল জুবিন গাৰ্গে যিটো দলক লৈ কৰিছে, যিটো দলক ফটুৱা বুলি কৈছে, সেই দলটোৰ যিজন মুৰব্বী, যিজন মেইন প্ৰতিনিধিত্ব কৰা যিজন মানুহ, সেইজন হ'ল লুৰিণজ্যোতি গগৈ। এই যে দুলু আমিৰে কৈছে যে জুবিন গাৰ্গ 420 অমুক তমুক লুৰিণজ্যোতি গগৈ ৰিয়েকশ্যন দিছে জুবিন গাৰ্গৰ এই কথাটোক লৈ। কিন্তু লুৰিণজ্যোতি গগৈ জুবিন গাৰ্গৰ নাম লৈ কিন্তু ৰিয়েকশ্যন দিয়া নাই। আপুনি শুনিছে নেকি? আপুনি নিউজ চাব আজিৰ, আপুনি লুৰিণজ্যোতি গগৈ জুবিন গাৰ্গৰ নাম লৈ কেতিয়াও জুবিন গাৰ্গক বিৰোধ কৰা নাই। জুবিন গাৰ্গৰ বিষয়ে প্ৰত্যক্ষভাৱে নে পৰোক্ষভাৱে কৈছে। এতিয়া লুৰিণজ্যোতি গগৈয়ে যদি মানে ডাইৰেক্টলি জুবিন গাৰ্গক এটাক কৰা নাই, ৰিয়েকশ্যন দিয়া নাই, তো আপুনি মই লাগি থাকিবলৈ আমাৰ কি আহি যায়? তাৰপিছত মূল কথাটো হ'ল জুবিন গাৰ্গক সদায় মানুহে জুবিন গাৰ্গ হিচাপে বিচাৰে। জুবিন গাৰ্গক ৰাজনৈতিক দিশত চাব নিবিচাৰে কোনোৱে। আৰু যদি জুবিন গাৰ্গে এনেকুৱা ধৰণৰ মন্তব্য যদি দি থাকে তেতিয়াহ'লে আজি আপোনালোকে যতীন বৰাক চাব পাৰে। যতীন বৰা অভিনয় সকলোৱে ভাল পায়, অভিনয় ময়ো ভাল পাওঁ, আপুনিও ভাল পায় হয়তো। কিন্তু যতীন বৰাক মানুহে আজি বেয়া কিয় পায়? যতীন বৰাক আজি সমালোচনা ট্ৰল কিয় কৰে মানুহে? মানুহে কয় যে যতীন বৰাই মানুহৰ সুবিধা লৈ কিবা এটা সুবিধাৰ গণে লৈ কিবা এটা কৰিছে। কিন্তু যতীন বৰাকতো অভিনয় বেয়া নাপাওঁ আমি, যতীন বৰাৰ অভিনয় ভাল পাওঁ। কিন্তু ঠিক সেইদৰে জুবিন গাৰ্গে যদি এনেদৰে ৰাজনৈতিক ক্ষেত্ৰত যদি সোমাই পৰে ন, এটা সময়ত হয়তো জুবিন গাৰ্গো নাইকিয়া হৈ যাব। তো জুবিন গাৰ্গক জুবিন গাৰ্গ হৈ থাকিবলৈ জুবিন গাৰ্গক কোনো ধৰণৰ ৰাজনৈতিক দিশত নাটানিব। জুবিন গাৰ্গক সমাজকৰ্মী শিল্পী হিচাপে থাকিবলৈ দিয়ক। তাৰপিছত লাষ্টত এজনে ভাল ষ্টেটাছ এটা লিখিছে, যেনে মনোজ গোস্বামী ছাৰ, মই স্ক্ৰীনশ্বটটো দেখাই দিছোঁ। তেখেতে লিখিছে জুবিন বিতৰ্ক, সন্ধিয়া মহিলাৰ প্ৰৱেশ নিষেধ আদি নন ইছ্যুবোৰক লৈ সময় নষ্ট নকৰিব। বাজপেয়ী ভৱনত চাকৰি কেলেংকাৰী, বৰ্ধিত টোলগেটক লৈ প্ৰতিবাদ সাব্যস্ত কৰক। আচলতে হয়, মানুহে যিটোত লাগিব লাগিছিল সেইটোত লগা নাই, ইছ্যুটো ডাইভাৰ্ট কৰি নিছে। আজি অসমখনত প্ৰায় 9টা নে 8টা টোলগেট অলৰেডি আছেই। তাৰপিছতো 27খন নে 28খন আৰু টোলগেট চৰকাৰে নিৰ্মাণ কৰি আছে। তো সেইবিলাক ইছ্যুত আপোনালোকে লাগক বা আমি লাগিব লাগে, বা চাকৰিৰ কিবা কেলেংকাৰী হৈছে, কিবা হৈছে, সেইবিলাকত আমি লাগিব লাগে। কিন্তু যিটো বস্তুত একো মূল্যই নাই লাগি, সেই বস্তুটোত আমি বেছি সোমাই পৰিছোঁ। কিন্তু সেই বস্তুটোত বেছি সোমাই পৰিব লাগিছিল লুৰিণজ্যোতি গগৈ। কিন্তু লুৰিণজ্যোতি গগৈয়ে কিন্তু জুবিন গাৰ্গক ডাইৰেক্টলি এটাক কৰা নাই। ভাবি চাওক, আমি লাগিব লাগে ক'ত, লাগি আছোঁ ক'ত।
তো জুবিন গাৰ্গক জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়ক। কথাই মানে। ধন্যবাদ।